তো হেল্ল' গাইজ, আজি মই যাম এতিয়া ফাংচনলৈ। জুবিন দা আৰু জুবলি বাৰ দুইজনৰে ফাংচন আছে আজি। এয়া এতিয়া জুবলি বাই গান গাই আছে মঞ্চত। আৰু গাইজ এতিয়া এয়া জুবিন দা পাই গ'লহি। জুবিন দা এইবাৰ মঞ্চলৈ বৰ বেলেগ ধৰণে আহিলে, মানে আমাৰ ইয়াত JCBৰে আহিলে। তাতো সেই বোকা আছিলে, কিন্তু JCBত প্ৰথম আহিছো। So thank you so much. আৰু গাইজ এনেকৈ জুবিন দাৰ প্ৰগ্ৰেম শেষ হৈ গ'ল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক এটা কৰি দিব। জয় আই অসম।